नमस्कार बंधु बान्धवीসকল আপোনালোকে ষ্টাডি উইথ ট্ৰিক চেনেলটোৰ স্বাগতম জনাইছো বন্ধু বাन्ধৱীসকল আজি আমি এই ভিডিঅ'টো ডিসকাস কৰিম আসাম এক্সাইজ ডিপাৰ্টমেন্টৰ ফালৰ পৰা অহা জব নটিফিকেশন সো বন্ধু বাन्धৱীসকল ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব তেতিয়া এবাৰতে বুজি পাব সো আহকচোন বন্ধু বাन्धৱীসকল অকনো দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো বন্ধু বাन्धৱীসকল এয়া হ'ল জব নটিফিকেশন स्टेट लेवल पुलिस रिक्रुटमेंट बोर्डर फाলৰ পৰা আহিছে 12 তাৰিখ জুন মাহৰ 12 তাৰিখে আৰু ইয়াৰ দুই ধৰণৰ পোষ্ট আছে এসিস্টেন্ট ইন্সপেক্টৰ আছে আৰু এক্সাইজ কনস্টেবল ইয়াৰ দৰমহা নিৰিখৰ যথেষ্ট ধুনীয়া 14000 পৰা 49000 লৈ আৰু ইয়াৰ লাষ্ট ডেট হৈছে 6 জুলাই 2020 ইয়াৰ কোনো ধৰণৰ এপ্লিকেশন ফি দিব নালাগে এসিস্টেন্ট ইন্সপেক্টৰ of exercise ইয়াৰ গ্ৰেড পে হৈছে 6200 টকা টোটাল পোষ্ট আছে 44টা ক্যাটেগৰি ওয়াইজত আনৰিজাৰ্ভড আছে 14টা লৰাৰ কাৰণে আৰু ছোৱালীৰ কাৰণে 6টা ওবিসিৰ কাৰণে আছে লৰাৰ কাৰণে আছে 6টা ছোৱালীৰ কাৰণে আছে 3টা এসটিপিৰ কাৰণে এসটিপি লৰাৰ কাৰণে 5টা আৰু ছোৱালীৰ কাৰণে 2টা এসটি হিলছৰ কাৰণে লৰাৰ কাৰণে 3টা ছোৱালীৰ কাৰণে এটা ইডব্লিউএছৰ কাৰণে লৰাৰ কাৰণে 3টা আৰু ফিমেলৰ কাৰণে এটা টোটাল 44টা ইয়াৰ কাৰণে এডুকেশনাল কোৱালিফিকেশন লাগিব হায়াৰ সেকেন্ডাৰী মিনিমাম হায়াৰ সেকেন্ডাৰী লাগিব এক্সাইজ কনস্টেবল ইয়াৰ গ্ৰেড পে আছে 5000 টকা ইয়াৰ টোটাল পোষ্ট আছে 159টা ক্যাটেগৰি ওয়াইজত এনেকৈ ভাগ কৰিছে আনৰিজাৰ্ভড আছে একাউণ্টাৰ লৰাৰ কাৰণে ছোৱালীৰ কাৰণে 21টা ওবিসিৰ কাৰণে লৰাৰ কাৰণে আছে 28টা আৰু ছোৱালীৰ কাৰণে 12টা এসসি ক্যাটেগৰিত আছে লৰাৰ কাৰণে 8টা ছোৱালীৰ কাৰণে 3টা এসটিপিৰ কাৰণে লৰাৰ কাৰণে 11টা ছোৱালীৰ কাৰণে 5টা এসটি হিলছৰ কাৰণে লৰাৰ কাৰণে 3টা আৰু ছোৱালীৰ কাৰণে এটা ইডব্লিউএছ ক্যাটেগৰিৰ কাৰণে লৰাৰ কাৰণে 11টা আৰু ছোৱালীৰ কাৰণে 5টা টোটাল 159টা ইয়াৰ এডুকেশনাল কোৱালিফিকেশন লাগে মেট্ৰিক পাস হলে হ'ব বা ইয়াতকৈ ওপৰত হলে হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ বোথ এসিস্টেন্ট ইন্সপেক্টৰ এক্সাৰসাইজ আৰু এক্সাৰসাইজ কনস্টেবল দুইটাৰ কাৰণে কি কোৱালিফিকেশন লাগিব প্ৰথমতে দিছে ক্যান্ডিডেট মাষ্ট বি ইণ্ডিয়ান সিটিজেন ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু দ্বিতীয়তে অসমৰ বাসিন্দা হ'ব লাগিব বয়স আছে 18 পৰা 38 বছৰ ভিতৰত হ'ব লাগিব ইয়াৰ বয়সৰ ৰিলেক্সেশনো আছে এসসি এসটি আৰু এসটি হিলছৰ কাৰণে 5 বছৰ ৰেহাই আছে ওবিসি আৰু এমওবিসিৰ কাৰণে 3 বছৰ ৰেহাই আছে 3 নম্বৰ আছে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট তাৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ডটো কেনেদৰে হ'ব লাগিব হাইটটো হ'ব লাগিব জেনাৰেল ওবিসি আৰু এসসিৰ কাৰণে লৰাৰ কাৰণে হাইটটো হ'ব লাগিব 162.5 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে হ'ব লাগিব 154.94 সেন্টিমিটাৰ হাইটটো এসটিপি আৰু এসটি হিলছৰ কাৰণে লৰাৰ কাৰণে 160.02 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152.40 সেন্টিমিটাৰ চেষ্টটো হ'ব লাগিব জেনাৰেল ওবিসি এমওবিসি এসসি এসটি কাৰণে নৰমেলত থাকিব লাগিব 80 সেন্টিমিটাৰ আৰু ফুলাউতে 85 সেন্টিমিটাৰ ফুলিব লাগিব আৰু এসটিৰ হিলছৰ কাৰণে নৰমেলত থাকিব লাগিব 78 সেন্টিমিটাৰ আৰু ফুলাউতে 83 সেন্টিমিটাৰ হ'ব লাগিব মুঠতে 5 সেন্টিমিটাৰ ফুলিব লাগিব মেডিকেল টেষ্টৰ কি হ'ব ইয়াত নকনিক চাব প্লেট ফুট চাব কালাৰ ভিজন চাব এনেদৰে আৰু ভেৰিকোজ ভেইন চাব হাউ টু এপ্লাই কেনেদৰে কৰিব এপ্লাই কৰিবলৈ হলে ইয়াত যোনটো ওয়েবসাইট আছে SLPRB মানে স্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা যোনটো নটিফিকেশন আছে তাত গৈ এপ্লাই কৰিব লাগিব ইয়াৰ ডকুমেন্টস কি আপলোড কৰিব লাগিব পাসপোর্ট সাইজ ফটো যেটো আপোনাৰ
JPEG ফৰ্মত থাকিব আৰু 450 KB ভিতৰত হ'ব লাগিব সিগনেচাৰ লাগিব সিগনেচাৰটো 100 KB ভিতৰত হ'ব লাগিব আৰু ডকুমেন্টছ লাগিব এডমিট কাৰ্ড এজ প্ৰুফৰ কাৰণে আৰু সাৰ্টিফিকেট লাগিব মাৰ্কশিট লাগিব কাষ্ট লাগিব আৰু এমপ্লয়ি এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড যেটো বহুত দৰকাৰী এটো লাগিবই EWS ক্যাটাগৰী সাৰ্টিফিকেট যদি আছে আপুনি দিব পাৰে তাৰ পাছত আছে সিলেকশন প্ৰসেস সিলেকশন কেনে হ'ব প্ৰথমে হ'ব ৰিটেন টেষ্টত থাকিব 100 মাৰ্ক আৰু এটা কোৱেশ্যনে 1 নম্বৰকে থাকিব আৰু তাত নেগেটিভ মাৰ্কিং থাকিব 1/2 মানে দুটা কোৱেশ্যন যদি ভুল হয় 1 নম্বৰ কাট খাব তাৰ সিলেবাসটো এনে ধৰণৰ লজিক্যাল ৰিজনিং aptitude comprehension matter relating history and culture of Assam and India আৰু জেনাৰেল নলেজ ফালৰ পৰা আহিব OMR বেস হ'ব 3 ঘণ্টাৰ ভিতৰত পৰীক্ষাটো দি পেলাই শেষ কৰিব লাগিব তাৰ পিছত দেখুৱাই আছো ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট 40 মাৰ্কৰ হ'ব 1600 মিটাৰ দৌৰিব লাগিব লৰাই 800 মিটাৰ দৌৰিব লাগিব ছোৱালীয়ে লং জাম্প লৰাই মাৰিব লাগিব 335 সেন্টিমিটাৰ আৰু ছোৱালী মাৰিব 244 সেন্টিমিটাৰ তিনিবাৰ চান্স পাব তিনিবাৰ ভিতৰতে মাৰি পেলাই দেখুৱাব লাগিব আৰু মেল ক্যাটাগৰীৰ কাৰণে ৰেসটো এনে ধৰণৰ মাৰ্ক আছে 1600 মিটাৰ দৌৰিব লাগিব 450 সেকেন্ডৰ ভিতৰত আৰু maximum qualifying time to আছে 450 সেকেন্ড লং জাম্প তো আপোনাৰ 335 সেন্টিমিটাৰ লং জাম্প মাৰিব লাগিব তিনি ৰাউণ্ডৰ ভিতৰত মাৰ্ক সমূহ এনে ধৰণৰ আছে টাইম টেকেন যদি 300 সেকেন্ড লয় বা তাতকে কম লয় দৌৰিবৰ কাৰণে লৰাই তেন্তে লৰা বা ছোৱালী 20 মাৰ্ক পাব যদি 330 সেকেন্ড বা তাতকৈ বেছি লয় 329 সেকেন্ডৰ ভিতৰত তেন্তে 16.4 মাৰ্ক পাব এনেদৰে আপোনালোকে চাই ল'ব পাৰিব কিমান কম সময়ৰ ভিতৰত দৌৰিলে যিমান কম সময়ৰ ভিতৰত দৌৰিব ইমান বেছি মাৰ্ক পাব ফিমেলৰ কাৰণে ৰেসটো হ'ব লাগিব 800 মিটাৰ দৌৰিব লাগিব 240 সেকেন্ডৰ ভিতৰত আৰু লং জাম্পটো 244 সেন্টিমিটাৰ জাম্প মাৰিব লাগিব তিনিটা ৰাউণ্ডত তিনিটা চান্স পাব ইয়াত দেখিছে এসিস্ট্যান্ট ইন্সপেক্টৰ অফ এক্সাৰসাইজ তাৰ কাৰণে আপোনাৰ ৰিটেন টেষ্টটো হ'ব 100 মাল্টিপল চইচ কুৱেশ্যন আহিব OMR বেছত 100টা কুৱেশ্যন থাকিব কিন্তু এটা কুৱেশ্যন হাফ মাৰ্কে থাকিব আৰু ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে টোটাল মাৰ্ক থাকিব 50 নম্বৰ কিন্তু কুৱেশ্যন থাকিব 100টা তাৰ কি সাবজেক্ট কি টপিকৰ পৰা আহিব এলিমেন্টাৰী এৰিথমেটিক আহিব জেনাৰেল ইংলিছ আহিব লজিক্যাল ৰিজনিং আৰু মেন্টেল এবিলিটি আহিব আসাম হিষ্টৰী জিওগ্ৰাফি পলিটি ইকোনমি আহিব জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্স আহিব যদি আপোনালোকৰ এনে ধৰণৰ এই যদি স্পেশাল স্কিল বিলাক যদি মিল খায় তেন্তে আপোনালোকৰ মাৰ্ক বঢ়াব পাৰিব যদি আপোনাৰ secondary examination for assistant inspector of exercise is under 45 পৰা 59.99% আছে তেন্তে 2 নম্বৰ পাব 60 for 74.99% ভিতৰত আছে যদি 3 নম্বৰ পাব
আপোনাৰ যদি 75% আছে বা ইয়াতকৈ ওপৰত আছে তেন্তে 5 নম্বৰ পাব। নেশ্যনেল কেডেট কোৰ্ছ যদি NCC আছে তেন্তে 3 নম্বৰ পাব। NCC B থাকিলে 2 নম্বৰ পাব। NCC A থাকিলে 1 নম্বৰ পাব। হোম গাৰ্ডৰ যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে 4 বছৰ তেন্তে 3 নম্বৰ পাব। 4 বছৰতকৈ কম থাকিলে 2 নম্বৰ পাব। স্পৰ্ট যদি আপোনাৰ স্পৰ্ট চাৰ্টিফিকেট আছে যিকোনো খেলৰে ইণ্টাৰনেশ্যনেল খেল হ'ব লাগিব তেন্তে 4 নম্বৰ পাব। আৰু নেশ্যনেল খেল হ'লে 3 নম্বৰ পাব। তাৰপিছত ডিষ্ট্ৰিক্ট খেল হ'লে 2 নম্বৰ পাব। আৰু ষ্টেট লেভেলৰ খেল ষ্টেট লেভেলৰ ডিষ্ট্ৰিক্টত খেল হ'লে 1 নম্বৰ পাব। এইধৰণে আপোনালোকে মাৰ্কবিলাক বঢ়াব পাৰিব। চ' ইয়াৰ কিছুমান জেনেৰেল ইনষ্ট্ৰাকশ্যনো দিছে কেনেধৰণে কি কৰিব লাগিব। আপোনালোকে এইবিলাক পঢ়ি ল'ব পাৰিব। ঠিক আছে, যদি ভিডিঅ'টো বন্ধু-বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেধৰণৰ সুন্দৰ জবৰ ন'টিফিকেশ্যন পাই থাকে। আৰু ইয়াৰ এপ্লাই কেনেদৰে কৰিব লাগিব ইয়াৰ ভিডিঅ' এটা অতি সোনকালে মই আপোনালোকৰ আগত আপলোড কৰিম। আপোনালোকে তাকো চাবলৈ চেষ্টা কৰিব। চ' ধন্যবাদ। জয় আই অসম।